শিখৰ বন্ধ হলে অসমত মাজনী ভাতে গৰা বেছি খাম। মৰম বন্ধ হলে জীৱনত মাজনী নেকিবদা গানটো এনে উলিয়া নাই ৰহস্য আছে তে হাও মেক চকলাই এক দেখোন ইংলিছ নাম পাই খাখি খক ইয়াক মাতি পেলাই কুলুটিয়ে অলপ কৰোঁ এই বাবা খাখি খক কোক যাবা আহিছে বাই চখেদা মই বাজাৰত যাম বাবা তই কিবা খানা নাখাৱাই তই দিনে দিনে চেহেৰাটো কেনে হৈ যাবা ৰছি বদা গাছে ডালত চেপি ফেলে গাখীৰখিনি উলিয়াই দিলে যেনে দেখি বদা গাছে ডালক তোকো দেখোন সেনে দেখা আনিছি চখেদা মোক কেনকে কৱাই মোৰ চেহেৰাই আগৰ পাই নে বাবা বাজাৰত কিনবে যাবা তই আজি আৰু ক'ৰ বাজাৰ আজি দেখো আমাৰ বন্নিবাৰীৰ বাজাৰে চখেদা মই বাজাৰকে আমাৰ আলহী আহিব মই কিবা আনবা যাওঁ মাই খেদে যি মাৰাক চকলাই আজি দেওবাৰ নেকি মই গমেই বনাইছিলোঁ চখেদা আজি দেওবাৰ বাবা তই পইচা কিমানমান আনিছানো পইচা মাই 500 টকা দি খেদিছি ব্ৰইলাৰ নিবা দিছি আৰু বিলাহী নিবা দিছি কিবা কিবি নিবা দিছি মোক বাবা খাখৰি তই মোক 500 টকাখন দি যাচোন তোক মই বাজাৰত যাই পেলাই 1000 টকা কৰি দি আছোঁ চখেদা মই তোক এতিয়া যদি 500 তই যদি মোক 1000 টকা দিবাই পাৰা তোক আৰু 500 টকাখন কিয় দিবা লাগে মই এই মূৰ্খ তই বুজি নাপাজা এই 500 টকাখন দি পেলাই মই 5000 টকা আনিব লাগিব এটা তাৰ পাই সেইকাৰণে তোক খুজিছোঁ তোক মই 1000 টকা দিম যা বাজাৰত তই 10 মিনিটৰ একখানাকে মই যায়ে আছোঁ তোৰ পাছে পাছে হয় নেকি চখেদা তেলো তই কিন্তু মোক দিবি মায়ে মোক বস্তু নিবা দিছি দে তোক মই দি আছোঁ যা যাই পেলাই চখেদা মই যাই থাকোঁ দে তই হলকানতে যাবি বাবা তই যাই থাক মই তোক যাই পেলাই কাপোৰ একযোৰা কিনি দি আছোঁ যা চখেদা ইমান ভাল পুৱাইটো কি মক্কেল পালোঁ বৰ ফাঁচে দিলোঁ তাক পকেটত ফুটা কৰি এটাও নাছিল ভাই এতিয়া যাই পেলাই শিখৰ খাৰহে কথা যায়ে থাকোঁ দে আতি গুৰুব্ৰাৰ দোকানত গেলি আতি গুৰুব্ৰা দোকানত আছা চখে আহিছে বহুত দিনৰ মূৰত কি কৰবা চলি আছে যিয়ে নহওক দে ব্ৰা দে চাহ কাপ দি মোক চখে চাহ খাবা আৰবি মই কিন্তু বাকী দিবা নোৱাৰো তোৰ কিন্তু আগৰ বাকীয়ে বহুত আছে দে তই বাকীৰ কথা চিন্তা কৰবা নালাগে দে আজি অলপ দিম দে তোক চাহ দে মইতো মৰা নাই না মানুহটো জিন্দাই আছোঁ দে দি আছোঁ দে ভালা কৰি তো দেখো চখে যচোন ইয়াক খিৰাব পাৰো না চাওঁ আজি বাউদাক তাক খিৰাব পাৰিবি বঢ়িয়াকে মাত লাগাম তাক ভাই চকে ইয়াতে বহি আছা বহুত দিন দেখা নাই তোক কিবা চাকৰি পালি নেকি চাকৰি বুলি ক'বা নোৱাৰি তথাপিও কিবা এটা কাম হৈ আছে মনে মনে আগে হকৰা তাৰপিছত কৈ আছোঁ মই তহঁতক বাউদাৰ লেভেল আমিও চাহ খাম বুলি আহিছিলোঁ ভাই পইচাই নাই 10 টকা পইচা আছে চিঘৰে খাই দিওঁ দে তহঁতেতো ডাঙৰে মানে তহঁতে চাহ খাই আছা এই বাউদা মই দেখাতে তহঁতে চিন্তা কৰা বহি যা বিল মই দিম ভাই দে তোৰ যহতে খাওঁ দে আজি চাহ খাব হলছি ভয়ে লাগি আছে ভাই ইয়াতে তো কাঁহী বাতি ধুব নালাগা নহয় দে যি হ'ব দেখা যাব আৰু পাছত উব্ৰা চাহ দুটা দি আৰু তোৰ চাহে হৈ আহা নাই এতিয়াক লাগি চখে হৈছি চাহ হৈছি চখে ভাই বৰ সদ লাগছে চাহকাপ মজা লাগছি চাহৰ সদ হ'ব উব্ৰে দোকানী বানিছি তাতে আৰু মই পইচা দিছোঁ দে চখে ভাই চাহটো খোৱালিয়ে যাওঁ দে এতিয়া আমি আৰু আমাৰ কাম আছে অলপ আজি খাবা পাই বেটাৰ মুখত ভাই ওলাই গৈছি মোৰ লগত দেখা পালে লাগা লাগি হয় যাবি চিখৰ টিকৰ চব খাই যায় একেলগে পাছত কবি চাহ খুৱাইছে যিখন নুখলি দে আন ভাই তই বহুত ভাল দে তোৰ লগত মই এনেই মিছা কাজিয়া কৰিম আৰু দে এলা ধৰি থাকিব নালাগে দে কাজিয়াৰ এনে তামচা কৰি লাগো তোৰ লগত উব্ৰা চিখৰ 3 পেকেট দি কি চাই আছা চখে বাবু দি আছোঁ ভাই তই যে আজি আমাক চাহ খোৱালি পইচা ক'ত পালি বেলেগ দিনে হ'লে আমাৰ তাৰ খুজি খা তোক খুজিলেও 1 টকা অলপ নপৰে তই আজি পইচা ক'ত পালি ভাই ক'বা গেলি এখন বিজনেছ বুলি ক'বা পাৰি মই সৰু সুৰা চাই এখন বিজনেছ কৰিছোঁ আৰম্ভ কৰিছোঁ ভাই হয় নেকি তহঁতৰ কিবা টান পৰিলে কবি মই সহায় কৰিম দে তোক দেচোন দে ভাই কিবা টান পৰিলে কম দে আৰু আজিৰ পৰা আমি তিনিও লগ দে তোৰ লগত আৰু কাজিয়া নকৰোঁ দে আমি ভাই হ'ব দে আজিৰ পৰা কাজিয়া নকৰোঁ দে গাঁৱত চলি না মিলা প্ৰীতিকে থাকিব লাগিব দে ভাই তহঁতে থাকতে মই যাওঁ দে যাতে যা ভাই যা নাৰাতং বিয়া কৰানি দিলে বন নকৰোঁ পানী পৰে চিৰিক চাৰাক মহে দাহে খাই ঘণ্টা গৰু নাচাৰাং মই আপি পাৱা নাই ভাই কি গান নাচছ ভাই ভাই আজি জমাইছি আজি সি চাহ গৈছে আজি চাহ খাই গান ওলাই আজি মোৰ ভাই চাহটো খালোৱে আমি সি বিজনেছ কি বিজনেছ কৰিছে তাৰ ওপৰত মোৰ অলপ সন্দেহ হৈ আছে তইও কিবা সন্দেহ কৰি থাকা দে খাবা পালে হ'ল কি আছে আমাৰ বাবা খাখৰি কি হৈছে তোৰ কান্দি আহিছা দেখো টেনশ্যন এটা নকবি দে মোক মায়ে বাজাৰ কৰি 500 টকা দি খেদিছিল চকে আহি পেলাই মোৰ তাৰে 500 টকাটো লৈ গৈছি
খাম আৰু চকলাই মই তেতিয়াহে গম পাইছিলোঁ। টেনচন দা তই আৰু কি গম পাইছা চখে বৈনকৰ পুতাকে আমাক চাহ তাহ খুৱাই খেদাইছি এতিয়া বিজনেছ কৰা বুলি কৈছে কিবা ইয়াক বৈনকৰ পুতাকক আশা দিবই লাগিব, নহ'লে ইয়াত টেমটেমিটো বাঢ়ি যাই আছে গাঁওখনত। এই সৰু সৰু চলিকেইটা তাৰ পৰা ভুৰকে ভুৰকে পইচা খাই আছে, ইয়াৰ এই বিজনেছ ইয়াক আশা দিবই লাগিব ভাই। এতিয়া মই ঘৰকো যাব পৰা নাই, মোক এতিয়া মায়ে গেলিয়ে মাৰিব। ইফালে আৰু আলহী আহি ৰখি আছে, মোক মায়ে মাংস নিব পঠাইছিল। এই বাবা খাখৰি খোৱা, তই তাক ভিনাক পইচা কিয় দিছিলি? আজিৰ দিনতো মানুহ মূৰ্খ হৈ থাকে। নহয় টেনচন দা, সি মোক ইমান থকাকে কৈছে, ময়ো গম নাপালোঁ, মই পটকৈ পইচাটো দিয়া গেল। আৰু সি 500 টকা 1000 টকা কৰি দিম বুলি কৈছে, চলাও এটা কিনি দিম বুলি কৈছে, সেইকাৰণে মই পইচাটো দিলোঁ। বেলেগৰ বস্তু লগ কৰা, এই শিকিছিল তোক স্কুলত মাষ্টাৰে, কেনে পাইছে এতিয়া বেটা? এই চখে দা মই নাজনি ফেলে ভুল কৰিলোঁ দেই, এতিয়া মোক মায়েও মাংস নিবা পঠাইছে, এতিয়া মই কি কৰোঁ? যচোন তাত টাকালৈকে সি আজি পইচা দিহে দিব লাগিব তোক আজি মোৰ দিনটোৱে ভালাই, তাকো আজি বম ভিৰান দি আহিলোঁ দেই। কি বুঢ়বাক আহি মোৰ দেখিলে আহি উঠে তাকাই। চখে তাৰমানে দুখুৱাতে বহি আছে, যচোন চখে তই ইয়াতে বহি আছা? মাক চকলাই কি হ'ল ইয়াৰ ইয়াতে আছো ভাই, তই দেখোন অলপ ৰাগত আনপাও তোৰ খাখৰি খাব হৈছে কিবা গমে পাইছে নেকি দে? সেই বইনের বুটাক নেৰৰ পানী কটি দোৱা, ইয়াৰ 500 টকাটো তই কিয় আনছা? চখে দা মোক পইচাটো দি, মই তেতিয়া ৰখি ৰখি মায়ে মোক মাৰিব, মই বাজাৰ কৰিব লাগে। দি বইনের বুটাক পইচাখিনি দি তাৰ। মই দিম যে মোৰ এতিয়া নাই মই খৰচ কৰিলোঁ না। পইচাখিনি তাক ভালে ভালে দি, নহ'লে পুলিচ কোৰ্টত তাকে যাব লগা হ'লে তোৰ দিগদাৰ আছে ভাই। পুলিচত তাকে আৰু কিয় যাব লাগে, মই দিম দেই, নেদাম বুলি কৈছে নেকি? তহঁতেও খাইছা তাৰে পইচা। কি কৈছা তই খোৱাৰ কাৰণেহে খাইছোঁ, তই যে তাৰ পৰা পইচা নিছে আমি কি জানো? পুলিচ চুলিচক ক'বা নালাগে মই ঘৰত যাই পেলাই পাপাক তাৰ পৰা পইচাখিনি আনি দি আছোঁ দে ইয়াক। যা খচকে যা, নহ'লে তোৰ কথা বয়া আছে কিন্তু। যাওঁ দে মই মৰিলোঁ এক চকলাই আজি, পাপা তাৰ পৰা এতিয়া পইচা আনিব পাৰোঁ না নোৱাৰোঁ মই? টেনচন দা, সঁচাকে আহিব না পইচা লৈ? সি নাহিলে হ'ব না পইচা লৈ, আহিব লাগিব ভিনেৰে পইচা মাজে মাজে দি থাকিবি তাক। বন্ধুসকল সিও পইচা লৈ আহি পাক, আৰু আপোনালোকে এনেকৈ কিয় আছে ছাবস্ক্ৰাইবটো কৰি দিয়ক। বন্ধুসকল আমাৰ ভিডিঅ'বোৰ চাই কেনে বোলে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল আপোনালোকে আমাক উৎসাহ দি যাব, আৰু আমি আপোনালোকক মনোৰঞ্জন দিয়াৰ কাৰণে চেষ্টা কৰি যাম। ধন্যবাদ, থেংক ইউ, জয় আই অসম।